গাইজ আপোনালোক কেনেকুৱা আছে আশা কৰোঁ সকলোৱে ভালেই আছে তো আমি আহি গৈছোঁ আৰু এটা থাৰ্ড ব্লগ লৈ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব চেনেলটো যদি আপোনালোক নতুন আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফাইনেলি আমি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে এইবিলাক খেতি বাতি কৰি আছে মানুহে এই খেতিটোত জালেৰে যিটো ঘেৰ দিয়া আছে এইটোত কৰিছে তিয়ঁহ খেতি আৰু এইপিনে মাছ মাৰি আছে আপোনালোকক মাছ মৰা দৃশ্যটো মই দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো বলক আমি আগবাঢ়ি গৈছোঁ এইটো জাল এইটো টানিব লাগিব আৰু সেইপিনে যিটো চাই আছে ঘেৰ দিয়া আছে এইটোত নট এলাও এইটো যাব নোৱাৰি এইটো মানে বেলেগ মানুহৰ হয় এইটো যাব নিদিয়ে তো জালটো কেনেকৈ টানো আপোনালোকে ভিডিঅ'টো চাব এইবিলাকত নট এলাও এইকেইটাত এইবিলাক যাব নোৱাৰি এইবিলাক বেছি ডাঙৰ ডাঙৰ মাছ আছে এইবিলাক যাব নিদিয়ে যদি মাছ আমি লৈ আহোঁ সেইটো কাৰণত যাব নিদিয়ে আপোনালোক আহিলে যাব মোক মাতি দিব মই লৈ যাম কম সিহঁতে মাছ নিনিয়ে অলপ দুটামান ফিছ লৈ যাব তো আপোনালোকক যাব দিব গম পাইছেনে তো জালটো টানো মই চাব মাছটো নুঠেই তথাপি চাওক কেনেকৈ টানো চাইছে বহুত মাছ মানে কি ক'ম মানে এইবিলাক মাছে বহুত ভৰা এইকেইটা যিটো জেগা চাই আছে ঘেৰ দিয়া আছে ঘেৰ দিয়া জেগাখিনিত নট এলাও বুলি আছে লিখা আছে যে বোলে আমি যদি মাছ লৈ আহোঁ কেতিয়াবা সেইকাৰণে মানে যাব নিদিয়ে আপোনালোক যদি আহে মই লৈ যাম আপোনালোকে ক'ব যে আমি মাছ নিদিওঁ আমি ইংৰাজী মাছ ফিছ বুলি কয় ফিছ লৈ যাওঁ আমি তো এইখিনিয়ে আপোনালোকে যদি চেনেলটোত নতুন আছে ছাবস্ক্ৰাইব কৰি দিব মই ফাৰ্ষ্ট মানে ষ্টাৰ্ট কৰিছোঁ তো আপোনালোকে মোক ছাপোৰ্ট দি থাকিব ছাপোৰ্ট দিব তো এইখিনিয়ে